প্ৰমোদ বড়ো সুইজাৰলেণ্ড বনাব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। সেই সুইজাৰলেণ্ড আপুনি নিজে নিজে যাই সুইজাৰলেণ্ডত বসবাস কৰি আছে আপোনাৰ ফেমিলি লৈ, কিন্তু BTC ৰাইজক আপুনি কিন্তু সুইজাৰলেণ্ড সপোনটো আজিলৈকে দেখুৱাব পৰা নাই। টেঙা আম লৈ আহিছে BTCত। প্ৰমোদ বড়ো এনেকুৱা এটা ব্যক্তি, তেখেতৰ নিজৰ দেহাটোৱে গম পায় BTCত বসবাস কৰা ৰাইজে কি খাইছে বা কি খোৱা নাই, সেইটো তেতিয়া কেতিয়াও তেখেতে চিন্তা চৰ্চা কৰা নাই। ক'ব লগা মোৰ একোৱেই নাই। আমাৰ এই চালবাৰী চাব ডিভিশ্যনত এনেকুৱা কিছুমান লিডাৰ ওলাইছে UPPL দলৰ, যাৰ নেকি ভৰিৰ তলত মাটি নাই। আপোনাৰ কোনটো কথা কওকচোন। পাব্লিক ইমান বুৰ্বক নহয়, যি ভুল কৰিছিল এবাৰতে কৰিছিল। যোনটো ৰাস্তা দি চলে সেইটো ৰাস্তাটো আমাৰ UPPL দল কৰি আছে, তেওঁলোকৰ ৰাজ সাৰ নাই, তেওঁলোকে সেইকাৰণে UPPL কৰিছে। আম লৈ আহিছে BTCত। প্ৰথমতে 2020ত বিক্ৰী কৰিব পাৰিছিল, কিন্তু 2025ত বিক্ৰী কৰিব নোৱাৰে। মই কোৱাৰ আগতে মোৰ হাঁহি উঠে, তাৰ কাৰণ BTC চিফক লৈ কৈ আছোঁ, বৰ্তমান প্ৰেজেণ্ট পাৰফেক্ট বৰ্তমান চিফৰ কথাটো কৈ আছোঁ মই। প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনাক মই আঙুলি দেখুৱাই এটা কথা কৈ আছোঁ, তাৰ কাৰণ আপুনি ইলেকশ্যনৰ আগত মাইনৰিটি মানুহক এনেকুৱা এটা মিছা প্ৰতিশ্ৰুতি দি আপুনি কৈছিল যে মাইনৰিটিৰ ভোট লাগে। ঠিক আছে, আপোনাৰ কথা অনুযায়ী ভাবিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাইনৰিটি মানুহৰ BTC হৈ ডেভেলপ উন্নতি কৰিব। কোনটো কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়া? মনত আছেনে আপোনাৰ? কোনটো কথা কওকচোন। কথাটো মই আঙুলাই দি কৈ আছোঁ। কথাটো হ'ল ইটো, আপুনি কৈছিল না কোকৰাঝাৰত আমাৰ মাইনৰিটি মানুহৰ হৈ হজ যাত্ৰী ভৱন বনাব, কৈছিল না নাই ডাঙৰীয়া আপুনি কথাটো? তাৰপিছত কি কৈছিল যে APJ আব্দুল কালামৰ নামত ৰিচাৰ্চ চেণ্টাৰ বনাব বুলি আপুনি কৈছিল। ডাঙৰীয়া আজি ক'ত গ'ল এইগিলা? যি লিলি হোটেল লৈ ৰাজনীতি কৰিছিল আপুনি। BTCত বসবাস কৰা ৰাইজ পাব্লিক ইমান বুৰ্বক নহয়, যি ভুল কৰিছিল এবাৰতে কৰিছিল আৰু কেতিয়াও নকৰে। BPF গভৰ্ণমেণ্ট থাকাতে BTCত বসবাস কৰা কোনটো জাতি কোন বস্তু পোৱা নাই, যোনে নেকি UPPLত হৈ ইমান বুকু ফুলাই যে মাত মাতি আছে, সেইবোৰ গাড়ীটো কাৰ? যোনটো ৰাস্তা দি চলে সেইটো ৰাস্তাটো আমাৰ হাগ্ৰামাৰ মহিলাৰী ছাৰৰ। আপোনালোকে যে এটা অফিচত বহে, সেই অফিচটো কোনে বনাইছে? হাগ্ৰামা মহিলাৰী বনাইছে। এখন যে আপোনালোকে BTCত জনতা ভৱন বুলি ভাবে, সেই জনতা ভৱনখন কোনে বনাইছে? হাগ্ৰামা মহিলাৰী বনাইছে। আজি BTC জনতা ভৱনৰ ওচৰত যে MCLৰ যে কোঠা বা MCLৰ যে ঘৰ আছে, কাৰ নেতৃত্বত বনাইছিল? হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বনাইছিল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি ইমানে দম সাহস আছে, সেই ঘৰখিনি আজিলৈকে কিয় বনাব পৰা নাই কওকচোন? এই 4 বছৰত এই UPPL দলে মাইনৰিটিৰ হৈ কি মাত মাতিছে এইটো কওকচোন? সেই UPPL মানুহখিনিক মই কৈ আছোঁ বা লিডাৰবিলাক কৈ আছোঁ, যোনে নেকি UPPL দল কৰি আছে, তেওঁলোকৰ ৰাজ সাৰ নাই, তেওঁলোকে সেইকাৰণে UPPL কৰিছে। যদি ৰাজ সাৰ যদি নাকত কাণত যদি চৰম থাকিলে হয়, UPPL দল নকৰিলে হয়। প্ৰমোদ বড়ো এনেকুৱা এটা ব্যক্তি, তেখেতৰ নিজৰ দেহাটোৱে গম পায় BTCত বসবাস কৰা ৰাইজে কি খাইছে বা কি খোৱা নাই, সেইটো তেতিয়া কেতিয়াও তেখেতে চিন্তা চৰ্চা কৰা নাই। আপুনি BTCৰ চিফ হৈ আছে, কিন্তু ঠিক সুইজাৰলেণ্ড বনাব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। সেই সুইজাৰলেণ্ড আপুনি নিজে নিজে যাই সুইজাৰলেণ্ডত বসবাস কৰি আছে আপোনাৰ ফেমিলি লৈ, কিন্তু BTC ৰাইজক আপুনি কিন্তু সুইজাৰলেণ্ড সপোনটো আজিলৈকে দেখুৱাব পৰা নাই। টেঙা আম লৈ আহিছে BTCত। প্ৰথমতে 2020ত বিক্ৰী কৰিব পাৰিছিল, কিন্তু 2025ত বিক্ৰী কৰিব নোৱাৰে। আৰু কি ক'ম, একচুৱেলি ক'ব লগা মোৰ একোৱেই নাই। আমাৰ এই চালবাৰী চাব ডিভিশ্যনত এনেকুৱা কিছুমান লিডাৰ ওলাইছে UPPL দলৰ, যাৰ নেকি ভৰিৰ তলত মাটি নাই, মই এবাৰ নহয় 2বাৰ কৈছোঁ। তেওঁলোকে শ্বাহজাহানৰ পিছত লাগি লাভ নাই। শ্বাহজাহান কোন বা আপোনালোকে কোন, এইটো ৰাইজে নিৰ্ধাৰিত কৰে, ৰাইজে প্ৰমাণ কৰে।